तो गाइस हाय हेलो नमस्कार एंड वेलकम बैक टू माय यूट्यूब चैनल विराज ऑफिशियल ब्लॉग। तो ब्लॉग तो इतना स्टार्ट कर दिलो आज बिछनार पराय माने केसटो हल कि ओ इतना रब चाई आसो इतना बाजिल 11:36। तो इतियालैके पूरा बरषुण दी आछे आपनालोके मात शुनिছেই चागे। तो कि करूँ इकाৰণে घुमाই आছোঁ। আজি এটা জায়গাত যোৱা কথা আছিল, এটা জায়গাত মানে বেলেগ কাম নাই আৰু লগৰ ল'ৰা এটা তাত যোৱা কথা আছিল। তো মানুহ বাহু খুজিছিল। তো এতিয়া বৰষুণে দি আছে, সি কেনেকৈ আহিব? তো বৰষুণ কমিলে সি আহিব, তাৰপিছত আমি দুটাই যাম। তো এই চাওক বৰষুণ আমাৰ ঘৰৰ পিছফালৰ পৰা এয়া আমাৰ খাল একদম পুৰা ভৰ্তি হৈ গৈছে। এইটো আৰু এই পিনেৰে নেটখন যে আছে পিনেৰে পানী ওলাই গৈছে। और এইবিলাক চক পুরা একদম পানি পানি হয়ে গেছে গাইস। বালতি চালতি ভর্তি হয়ে গেছে একদম। তো আজি আর ছাতা লৈ লৈ ব্লগ বনাইছো। তো কি করবো আর ঘরত থাকি থাকিও আমনি লেগে গেছে একদম। আর সেইকাৰণে ওলাই লো আর একবার ছাতাটো লৈ কেনে। তো চাই থাকক। তো গাইস এটা আমার ভাগিন আহি গেল। মাল এটা লগিছে নেকি কথা পাতি আছে। এইটো মই চিম খান নাখিব মোবাইলটো নানাকে মই চিম খান দিয়ে। তো আৰু এই পানী চক ভৰ্তি দিছে একদম। এইগুলা পুরা পানি পানি দিছে একদম পুরা। আৰু যদি ইনকে আৰু একদিন দুইদিন মান দেই আমি একদম পুরা ঘর তল যাব আর আমাৰো। তো এতিয়া আমি আহিলো মানুহ আহি গেল। তাৰপিছত এতিয়া আমি গোৱালপাৰা পাৰ হলো। তো যাই আছো আমি এতিয়া শংকৰ দেউতাকে লাগি যাওঁ। তো চাই থাকক। Over the edge, feel like I'm floating through the air. The pain I felt is paid for, all is said and done. Oh, I am restricted, fixed upon the web. I need to kick the habit that my mind is breathing in. Break out, I've got to see. আমি শংকৰটো ঘৰত আহি পালোঁ। এইটো মানুহ বস্তু পুৰা একদম পুষ্পা লগাইছে একদম। এইটো পুষ্পা আৰু এইটো আছে শংকৰ। হাঁহে শংকৰ লাজ কৰে। চাং পুষ্পা দিছে। এইটো পুষ্পা শংকৰ একদম পুৰা লাভ লেটাৰৰ ফাইল উলিয়াই দিছে। এইটো এইগিলা লাভ লেটাৰ স্ক্রিনশট মারি মারি পড়িলেই হল এগুলাখান। এই এখন এই এখন তোমাৰ নাম্বাৰ ফেচবুকত না হয় কিবা হতে শুনিছে শংকৰ খান না এই এখন শংকৰ সঞ্জিত মোৰ নামে কিয়া দুটা নাম মাতা নামটো শংকৰ অৰিজিনেল নাম সঞ্জিত। হানগির উনিয়া তৃষ্ণা ও তৃষা। ওই ভালো হচ্ছে না? আগতে মোবাইল চোবাইল নাথাকে এইটোর পাই আমার ফটো মারো আরেক বডি আরেক বডি আরেক বডি শুনলি নাই চুলি না আইব আইব বাবু টেনশন নলবি তই। এটা কলেজত কি একেদলা কি হল একেদলা একেদলাও কাটি দিছে। কলেজত কিনকে যাম এতিয়া ভাবি আছো মই। টুপি মারি যাবি টুপি। যা হ'ল তো এতিয়া চাহ আহি গেল ক্ৰীম বিস্কুট দিছি। তো আমি কালি আহোঁতে বৰষুণ দি আছিল, সেইকাৰণে মোবাইলটো ওলাব পৰা নাই আৰু ভিডিঅ' বনাব পৰা নাছিলোঁ। আৰু
ব্লগটো এইখিনিয়ে আছিল, একদম চিম্পুল ব্লগ আছিল। যদি চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰখিনি কৰি দিব আৰু লগতে নতুনকৈ আছে যদি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তো এতিয়া আজিও বৰষুণ ভালকৈ এৰাই নাই, সেইকাৰণে এতিয়া বহি বহি মাছ শুকাই আছোঁ। এই দি চাওক, বৰষুণ দিয়াৰ কাৰণে এটা ভাল হৈছে, কিন্তু পূৰা একদম জালত মাছ লাগি গৈছে। মাছ শুকাই আছোঁ আৰু একদম দেউতাই জালৰ পাই মাছ উলিয়াই আনি আছে, মই এতিয়া শুকাই আছোঁ। মাছ শুকাওঁতে পুৰি গেল এইগিলাখান।